Hello everyone, welcome back to my YouTube channel. Evening soda. So I'm going to dog flooding, Malamati dog flooding. More versus Barabos Ramana, where is it? Canapa Porive, Canapa Kiman change on the food of Naloka cheer green. So video to stick no following Sabo. So now let's go. पहुंच गए এইটো আমার ভাই এডর ভতিজি ভাগিনী দোকানে বাল উপর চুলি মিলাব কি নাম ইয়াসমিন अरे की बनाने लगे अभी हम लोग बना रहे हैं चिकन। देखिए लास्ट में एंडिंग में काला दिखाऊंगी मिट्टी के चूल्हे में এতিয়া অলপ ফ্ৰেছ হৈ লওঁ তাৰ পাছত আৰু ৰুমকেইটা দেখাম কেনেকৈ কি ইয়াত এতিয়া পাপৰ বনাই আছোঁ তাৰপিছত ফিছ ফ্ৰাই দেখাই দিয়া এয়া চব আপোনালোকে হালধি চালধি সানি থৈ দিছে আজি মই বনাই আছোঁ পোলাওটো মই বনোৱা নাই বাৰু এইফালে কাঢ়িব এইফালে प्लीज वेरी अब खाना बना रहे हैं पापड़ फ्राई कर रहे हैं इसके बाद क्या क्या बनाने दिखाऊँ कट हो गया वो अलग नमक कितना है क्या हो गया था क्या जिम फ्राई हुए थे गाँव का फीलिंग मजा आ रहा है मुँह वीडियो से देखने से नहीं भी और फिर अपना जब आपको काट बोलेगा क्योंकि आपके बात हो जाती है वो काट या फिश फ्राई তেল পুৰা গৰম হৈ আছে দিছে পুৰা একদম হেৰি হৈ আছে ৰান্ধনি চাইছে নাই আমি বনাব লৈছোঁ কাৰীটো অলপ বাতি অকণমান হালধি দি ল'ম 1 চামুচমান এইটো গুড়া জলকীয়া দি বনাম ন সেইকাৰণে মানে পেষ্ট কৰি জলকীয়া বেছি বিশেষ একো নিদিওঁ আপোনালোকে ভালদৰে চাই আছে এয়া চব বিলাহী জলকীয়া পিঁয়াজ একেলগে কাটি থৈছে এটা বলত নিমখ সোৱাদকে অনুসাৰ নিমখ কম বেছ হ'লে দিয়া যাব বাৰু নিমখ 3 চামুচ সৰু চামুচৰ ইয়াত এতিয়া পানী মিক্স কৰিম পানী ক'ত আছে পানী মিক্স কৰিম ইয়াত অকণ পানী মিক্স কৰিলে আৰু এই চামুচ যিখন লৰাই দিলে মানে যিকেইটা তলত আছে সেইকেইটা মানে এতিয়া উঠি আহিছে আৰু মিহলি হৈছে অ'কে এইটো অকণমান থৈ দিছোঁ ছাইডত আকৌ পিঁয়াজবোৰ দি ফ্ৰাই কৰি ল'ম জুই দি লওঁ মুখখন চাই লোৱা জুই দি দিছোঁ মজা লাগিছে কিন্তু ফিলিংছ চব ভাঙি চবি গৈছোঁ বাট ফিলিংছ বহুত গুড বিকজ এনেকৈ পাবলৈ নাই ন বহুত হেৰি পাছত আফটাৰ লং টাইম আফটাৰ এ লং ইয়াৰ্ছ এয়া মাছ ফ্ৰাই কৰি এক চাইডে ৰাখি থৈছে এয়া চব আৰু ইয়াত হেৰি হৈ আছে মই জুইটো দিবলৈ ভালকৈ পৰা নাই কাৰণে মিছ জাৰাক লৈ আহিছোঁ ফায়াৰ কৰি অলপ ভালকৈ দিয়া এয়া আমাৰ জাৰা বাইদেউ এয়া চব ভালকৈ জুই দিছে অলপ মানে ব্ৰাউনি পেষ্টটো হ'বলৈ দিছোঁ এই জলকীয়া গুড়ি এয়া কি কি ক্লিক কৰি অফ কৰা
এতিয়া আদা নহৰু পেষ্টখিনি অলপ ঢালি দিম 1.5 চামুচমান ঢালি মানে লৰাম তাৰপিছত মছলাখিনি দিম এয়া মছলা একেবাৰে ধুনীয়াকৈ থৈ দিছে এয়া কালাৰটো হ'বলৈ হৈ গ'ল অলমষ্ট এতিয়া দি দিম বিলাহীখিনি 3টা সৰু সৰু বনাই দিছে দেই 3টা যিহেতু মাছটো অলপ বেছি আছে আৰু 3টা গ্ৰেভি বনাম গ্ৰেভি এটা লৰাই থাকিম তুমি নহয় এক নহ'ব লাগে গৰম অলপ পানী দিম বেছি নহয় অলপ দিম পানীটো দি অলপ উতলাম অকণ পানী দি দিছে ইয়াত পানী দিব অকণ উতলাব তাৰপিছতহে এতিয়া দি দিম ফিছ ফ্ৰাইখিনি এটা Yes. এয়া হ'ল পোলাও এটি হ'ল আন্ডা ये रहा चिकन वाओ খাই বৈ হৈ গ'ল ভাত পানী অল এভৰিথিং ডান খানা দেখিছে সেইটো বহুত ভাল লাগিছে চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ' কালি চ' ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট